লকডাউনত বহি বহি খাওঁতে নগেনৰ স্বাস্থ্যটো বৰকৈ বাঢ়ি গৈছে। ডায়েবেটিছ আৰু প্ৰেছাৰো হ'ব পাৰে। তাকে একপাক মেডিকেলৰ পৰা আহোঁ বুলি নগেনে মেডিকেলত গ'ল। কি হে নগেন দা, এটা চাৰ্টত দুটা নগেন সোমাই আহিছে নেকি? বহ। নক'বহে ছাৰ, লকডাউনত বহি বহি খাওঁতে এনে হ'ল। তাকে বোলো কি কৰোঁ, স্বাস্থ্যটো কমাব পাৰিম না ছাৰ? পাৰবি। সদায় 5 কিলোমিটাৰ খোজ কাঢ়া কৰ। 1 মাহত স্বাস্থ্য কমি যাব। কালিৰ পৰাই আৰম্ভ কৰি দি খোজ কাঢ়া। ঠিক আছে বাৰু ছাৰ, আপোনাৰ কথা মতে সদায় মই 5 কিলোমিটাৰকৈ খোজ কাঢ়িম। হেল্ল', নগেন, বহুদিনৰ মূৰত দেখোন। স্বাস্থ্যটো অলপ কমিল না? ছাৰ, স্বাস্থ্যটো অলপ কমছি ৰ'ব। পিছে মই বেলেগ কথা এটা সুধিবহে ফোন কৰিলোঁ। ছাৰ, খোজ কাঢ়ি আহি মই ধুবুৰী আহি পালোঁ। এতিয়া কোনফালে যাম? পশ্চিমবংগ যাম না বাংলাদেশ?